জন্মগতভাৱেই মই মানে আকাশবাণীৰ লগত জড়িত নিজকে মানে আকাশবাণীৰ হেৰি বুলি কৈ মানে গহিকা বুলি কৈ কিবা এটা ভাল লাগে ভালকে মন দি কৰিলে খুব ভাল অনুভৱ ভাল লাগে এওঁৰ লগত চিনাকি আচলতে আমি ওচৰ চুবুৰীয়াৰ কাৰণেই হৈছে হয় আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁ ভাল দেউতা কাৰণ তেওঁ চব দায়িত্ববিধো ভালকৈ পাৰ কৰিছে যিখিনি কৰিব লাগে ধৰা সামাজিকভাৱে ৰন্ধা বঢ়াটো ভাল বহুত চিঠি আহিছিল আগতে মানে ভাল পোৱাসকলৰ কাৰণ এওঁ যদি দেখিছে ভালকৈ কথা কোৱা নাই কাৰণ একদম মুখত ধৰি দিয়ে আৰু সেইকাৰণে কিন্তু সেইটো ধৰি যে দিয়ে পিছত বুজায়ো দিয়ে নমস্কাৰ আজি আমি উপস্থিত আছোঁ অসমৰ এটা বিখ্যাত পৰিয়ালৰ বাসগৃহত আৰু যিটো পৰিয়ালৰ প্ৰায় প্ৰতিগৰাকী সদস্যই অসমৰ সাংস্কৃতিক জগতখনত যথেষ্ট অৱদান আগবঢ়াই থৈ দিছে হয় আমি উপস্থিত আছোঁ আজি হাজৰিকা পৰিয়ালৰ নিজৰাপাৰৰ বাসগৃহত আৰু আমাৰ সৈতে উপস্থিত আছে আমাৰ সকলো ৰেষ্টুৰেণ্টৰ শুভা হাজৰিকা বাইদেউ বাইদেউ নমস্কাৰ ভালে আছে আচলতে এতিয়া আপোনালোক মই বাইদেউৰ দুটা পৰিচয় দিব বিচাৰিছোঁ বাইদেউৰ এটা পৰিচয় দিছে বাইদেউ গুৱাহাটী আকাশবাণী আৰু দূৰদৰ্শনৰ এগৰাকী অনুষ্ঠান পৰিৱেশিকা আছিল আৰু তাৰ লগতে হাজৰিকা পৰিয়ালৰ ডক্টৰ ধানেশ্বৰীকা আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা দেৱৰ ভাই বোৱাৰীৰ লগতে কণভাইনী নামেৰে যিগৰাকী ব্যক্তি জনাজাত সমগ্ৰ অসমতে যিগৰাকী ব্যক্তি এগৰাকী চিৰদেউজ কণ্ঠয়িকে সমান হাজৰিকা আছে সমান হাজৰিকা আছে কত্নী বাইদেউৰ আচলতে বহুত ব্যস্ততা আমি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমকে দেখি থাকোঁ যথেষ্ট ব্যস্ততা আৰু মাজতে যে বাইদেউ আমাক ইমানখিনি সময় দিলে তাৰ বাবে যথেষ্ট ধন্যবাদ আৰু বাইদেউ আপোনাৰ ব্যস্ততাৰ বিষয়ে কেনেকৈ আলোচনা কৰিব বিচাৰিছোঁ ব্যস্ততা এতিয়া অৱশ্যে এটা সময়ত আৰু আছিলোঁ এওঁৰ লগতে নাকি আছিলোঁ আৰু মোৰ আকাশবাণীটো আমি অকপালিন কৰোঁতে তথাপি 2 বছৰৰ পৰা প্ৰায় 42 বছৰ হ'ল মই কাম কৰি থকা তেনেকৈ মই নিজৰ ব্যস্ততা লাগতে পকাই আছিলোঁ মোৰ নিজৰ কামো কৰোঁ ল'ৰা ছোৱালীক চাওঁ আৰু এওঁৰ লগত বিভিন্ন অনুষ্ঠানত যাওঁ আৰু একদম আৰম্ভণিৰ পৰা দেই মই বিবাহ হোৱাৰ পিছৰ পৰাই মই সেই ব্যস্ততাটো আছিলে আৰু এতিয়াও এওঁ নোহোৱা হোৱাৰ পিছত ৰাইজে য'ত বিচাৰি আছে তাত গৈ আছোঁ এইখিনিয়ে আৰু আপুনি যিহেতু দূৰদৰ্শন আকাশবাণীৰ সৈতে জড়িত আছে আপোনাৰ কেনেকৈ এই যাত্ৰাটো কেনেকৈ আৰম্ভ হ'ল বা যাত্ৰাটো সম্পৰ্কে আমাক অলপমান জনাই দিয়ে আচলতে দূৰদৰ্শন বুলি ক'লে কি জানা দূৰদৰ্শন যেতিয়া নতুনতে আহিছিলে তেতিয়া পাণবজাৰত আছিলে পাণবজাৰ MMC হস্পিটেলৰ মেডিকেল কলেজৰ এটা ভাগ আৰু এটা ইউনিটত মানে দূৰদৰ্শন চলিছিল তেতিয়া আমি ৰেডিঅ'ত আছোঁ যদিও ৰেডিঅ'ৰ পৰা আমাক গৈ অনা হয় মানে কণ্টিনিউছ বেচিছত দিয়ে আৰু প্ৰগ্ৰেমবোৰ তেতিয়াও মই এংকৰিং কৰিছিলোঁ বিভিন্ন অনুষ্ঠানবোৰৰ ইণ্টাৰভিউ হোৱা অ'ত যোৱা মানুহক হেৰি কৰা মানে নিউজবোৰ গোটাই ফুৰা এনেকুৱা ধৰণৰ কামবোৰ কৰিছোঁ কুইজৰ প্ৰগ্ৰেমবোৰ কৰিছোঁ বিভিন্ন তেনেকুৱা ধৰণৰ অনুষ্ঠানত মই পাণবজাৰত থাকোঁতে পাণবজাৰ দূৰদৰ্শন থাকোঁতে মই কৰিছোঁ আৰু তাৰপিছত যেতিয়া ইয়ালৈ আহিলে জু-ৰোডত স্থায়ী অফিচটো তেতিয়া মই বিয়া হৈছে মোৰ বিবাহিত তেতিয়া মোৰ গাঁৱৰ কৰোঁ মই কেতিয়াবা বাতৰি পৰিৱেশন কৰিছোঁ কিছু তাৰপিছত অলপ অসুবিধা হয় কেঁচুৱা কৰি থৈ ডিউটি কৰি থকা ৰেডিঅ' আছেগৈ যদিও আমি অংশকালীন বা মাজে মাজে যাওঁ তথাপি মানে চবফালে মানে মেনেজ কৰিব নোৱাৰি তাৰপিছত সেইখিনি বাদ পৰিল আৰু তাৰপিছত মই ৰেডিঅ'টো কিন্তু এৰা নাই কৰি আছিলোঁ এতিয়া এৰ খাইছে আৰু আপুনি বহুত দিনলৈকে কৰিলে বহুত দিন কৰে মোক বহুত দিন মই 16 বছৰ বয়সৰ পৰা তাৰ আগতে মই আচলতে অসমীয়া অকনিমে তাৰপিছতো তোমাৰ নেপালী অকনিমেদো আছে দুইটাতে ভাগ লওঁ মাতে আৰু আছে অসমীয়াৰ বিভিন্ন কিবা নেশ্যন কিবা শিক্ষাপাঠ অনুষ্ঠান শিক্ষাপাঠৰ যে লয় সেইচবত কৰিছোঁ মানে আমি কেৰিয়াৰৰ কাৰণে অ'ত মাতিলে পইচাটো পাওঁৱেই দিয়ে আৰু তেনেকৈ খুব ভাগ লওঁ আৰু এই যে পইচাবোৰ দিয়ে ভাল লাগে স্কুল কলেজত গৈ আছোঁ পইচাবোৰ যে হাতত যে আহিছে খুব ফূৰ্তি লাগে জানে তেনেকুৱা পইচা পালে আৰু নিজৰ পইচা পাইছোঁ বুলি কয় আৰু তেনেকৈ কামবোৰ কৰি ফুৰিছোঁ আৰু তেতিয়াৰ পৰা কণ্টিনিউ কৰি মই BA পাছ কৰাৰ পিছত আকৌ হেৰি কৰিব অসমীয়াটো ঘোষিকাৰ শ্ৰেণী দিছিলোঁ তাতো পাছ কৰিলোঁ 2-3 বছৰ 3 বছৰ মানে মই ঘোষিকাৰ কাম কৰি অসমীয়া বিভাগতো
তাৰপিছত দেখিলোঁ অসমীয়াত মানুহ বহুত। তাৰপিছত কৈছে আপুনি এটা এৰক দুয়োফালে আপুনি চলাই আছে। আচলতে মই অসমীয়াত কৈ বেছি ভাল পাওঁ নেপালীতকৈ। তাৰপিছত আৰু সেই আপুনি এটা আৰু মই তেতিয়া ভাবিলোঁ অসমীয়া নেপালী এৰাতকৈ অসমীয়া এৰাই ভাল, কাৰণ নেপালীত মানুহো কম, ডিউটি পোৱা যাব মানে কৰি থাকিব পাৰিব লাগিব। আৰু মই কি আছে একদম সৰুৰ পৰা যেতিয়া মোক সেইটোতে গুৰুত্ব দিলে তেওঁলোকে, মানুহ কম কাৰণেই মোক মানে 16 বছৰ বয়সতে মেট্ৰিক পাছ কৰি উঠিয়ে মোক তেওঁলোকে লৈ লৈছিলে ইমাৰ্জেঞ্চি বুকিঙৰ কাৰণে। আৰু মই এনেকৈ ডিউটি কৰিছিলোঁ। এনে আমাৰ আছে 6-7 দিন, এটা মাহত 6 দিনতকৈ তাতকৈ বেছি নিদিয়ে। কিন্তু মোক সেইখিনি সময়ত ষ্টেচন ডাইৰেক্টৰে এলাউ কৰি দিছিলে আমাৰ ছেকশ্যনৰ মানুহ নাই কাৰণে 15-20 দিন এনেকৈ ডিউটি দি দিয়ে। সেইটো কিন্তু আজিকালি হোৱা দেখা নাই। মই কিন্তু তেনেকৈও ডিউটি কৰিছোঁ, মানে একদম ৰেগুলাৰ যেন লাগি যায় আৰু নিজকে ইমান দিন ডিউটি কৰোঁ। সেইকাৰণে মই ভাবিলোঁ নাই অসমীয়াটো এৰি দিম। তাৰপিছত দুইফালে যিহেতু নোৱাৰি, তেনেকৈ মই নেপালীটো কৰি আছোঁ। তেনেকৈ বিভিন্ন অসমীয়া অন্যান্য অনুষ্ঠান চলাই আছোঁ। সেয়াই। আপুনি অনুপ্ৰেৰণাটো ক'ৰ পৰা পালে? মানে নিয়দৰ্শনৰ আকাশবাণীৰ অনুষ্ঠানবোৰে দেখি কাৰোবাক শিকা হ'বলৈ যিটো আপুনি অনুপ্ৰেৰণা পালে, আপুনি সেইটো ক'ৰ পৰা পালে? আচলতে মই কৈছোঁ জন্মগতভাৱেই মই মানে আকাশবাণীৰ লগত জড়িত। যেতিয়া অকণি মেলত তোমালোক গৈছিলা নাইবা? গৈছা। তেওঁ অকণি মেলত যাওঁতে ইফালে নেপালী অনুষ্ঠান এটা আছে, তেওঁলোকৰ মানুহে মোক চিনি পায় কাৰণে অমুকৰ জীয়ৰী বুলি কয়। তাৰপিছত আৰু তুমি আমাৰ ফালেও আহিবাচোন, প্ৰগ্ৰাম কৰিবা। আমাৰ ৰেকৰ্ডেড হৈছিলে দেই, ৰেকৰ্ড কৰিছিলে আৰু অসমীয়াটোৰ অকণি মেল লাইভ হৈছিলে। তাৰপিছত এই যে যাওঁতে কৰোঁতে চিলড্ৰেন প্ৰগ্ৰেমৰ মোৰ কণ্টেক্ট কৰা হ'লোঁ। মোক মানে সেইটো প্ৰগ্ৰেম তুমিয়ে কণ্টেক্ট কৰা, এনেকুৱা হ'ল 8-9 তেনেকৈ পঢ়ি আছোঁ। তাৰপিছত কৰি উঠি তাৰপিছত এদিন কি হ'ল, আমাৰ মনবীৰ সিং বুলি তেওঁ প্ৰগ্ৰেম এক্সিকিউটিভ আছিল, তেওঁ আমাৰ ঘৰলৈ আহিছিলে। আহি কৈছে যে হেৰি তুমি অডিশ্যন দিয়াচোন ছেকশ্যনটোক, মানে এনাউন্সাৰৰ কাৰণে। মই তেতিয়া ইমানো পঢ়োঁ, মেট্ৰিক দি উঠিছোঁ। তাৰপিছত আৰু মানে ৰিজাল্টটো মানে ওলোৱাই নাই, জানা নাই। তাৰপিছত আৰু কৈছে তুমি অডিশ্যন দিয়াচোন, কাৰণ আমাৰ অলপতে পৰীক্ষা হ'ব। তাৰপিছত মোৰ বাইদেউ আছিলে তাত ৰেডিঅ'। তাৰপিছত মই কৈছোঁ কেনেকৈ কৰিম বাৰু, এই শ্বৰ্ট ৱেভ, মিডিয়াম ৱেভ এইটো কেনেকৈ কয় সেইটো নাজানিছিলোঁ। তাৰপিছত আৰু বাইদেৱে শিকাই দিছিলে। তাৰপিছত ইমান ডাঙৰ মানুহৰ লগত মানে পঢ়িছোঁ নহয়, মানে চব ডাঙৰ। অডিশ্যনটো দিওঁতে অডিশ্যন দিছোঁ, ভাল যে হৈছে। মই অডিশ্যন দি ওলাওঁতেই ভিতৰৰ পৰা ৰুমৰ পৰা ওলাই আহি যিসকলে লৈছিলে তাৰে এজনে মানে কৈছে খুব ভাল হৈছে দেই, ছাকচেছ, কংগ্ৰেচুলেশ্যন। আগতে ৰিজাল্টটো মানে ফৰ্মেলি ওলোৱাই নাই। তাৰপিছত আৰু সেয়া মই তেনেকেই মানে মই ৰেডিঅ'ৰ প্ৰতি আকৃষ্ট হৈ গ'লোঁ যাওঁতে আৰু ভাল লাগি গ'ল নিজকে, মানে আকাশবাণীৰ হেৰি বুলি কৈ, মানে গৃহিকা বুলি কৈ কিবা এটা ভাল লাগে। আৰু ইমান মানে দিন কাম কৰিলোঁ, বা কিমান মানে বতাহ ধুমুহা কষ্ট বহুত গ'ল। আৰু এই পঢ়া শুনাৰ মাজেদি মইতো ষ্টুডেণ্ট ন, মইতো পঢ়ি আছোঁ। তাৰপিছত মই মাষ্টাৰ ডিগ্ৰীলৈ নগ'লোৱে জানানে। মানে ডিগ্ৰী পাছ কোনোমতে লৈ মানে কি হ'ল, পইচা হাতত আহিব ধৰিতে কাম কৰিছে, আৰুনো কি পঢ়িম এনেকুৱা। আৰু বৰ এটা চোকা ছোৱালীও নাছিলোঁ, গতিকে তেনেকৈ গ'ল। আৰু ইফালে মইনা পাৰিজাত আছিলে, তাৰ পৰা মইনা পাৰিজাতত গীত মাত শিকোঁ, ওচৰতে আছিলে। তাৰপিছত এই যে গান চান গাওঁ, তেতিয়া মইনা পাৰিজাতে প্ৰগ্ৰেম পায় জানানে, বিহু অনুষ্ঠানবোৰত পাইছিলে, আজিকালি নাপাই চাগে। মইনা পাৰিজাতৰ পৰা মানে এই আৰম্ভণিতে 4:30-5টাতে অনুষ্ঠান দিয়ে। আজিকালিতো এইখিনি সময়ত অনুষ্ঠান আৰম্ভই নহয়। গতিকে সেইখিনি সময়ত যে আমাৰ পাওঁ, প্ৰগ্ৰেম কৰোঁ, নিজকে বহুত ডাঙৰ শিল্পী যেন লগা হৈ গৈছে, বুজিছে নাই। ইমান ব্যস্ততা, ইমান গান নাটকো কৰিছোঁ কলেজীয়া জীৱনতে। 3বাৰ কৰিছোঁ মই। আমি ৰবীন্দ্ৰ ভৱনতে কৰিছোঁ, এডি আহমেদৰ 2খন নাটক। আৰু এখন নাটক মই কাৰোবাৰ পাহৰিলোঁ, মোৰ বাইদেউ আছিলে, এইখন নাটকো মানে কৰিছোঁ তেনেকৈ। মানে একচুৱেলি কোনো এইম নাই দেই, মই যে কিবা এটা অভিনেত্ৰী হ'ম বা কিবা কাম কৰিম খাম, এনেকুৱা এইটো নাই। চাগে নিজে কোটত আহি আছে, কোনোবাই মাতিছে, গৈছোঁ, কৰিছোঁ, এনেকুৱা। কিন্তু মই এতিয়া নাটকেই কৰিম সেইটোও নহয়। তাৰপিছত ফালৰি কাটিলোঁ, দেউতাও ভয় খালে, ইহঁতে এনেকৈ থাকিব নেকি, পঢ়া শুনা নকৰিব নেকি, এনেকৈ কওঁতে মানে মই নাই, ইয়াতে পঢ়া শুনা সমাপ্ত, বাকী নাটক চাটকো সমাপ্ত, এটাই কৰি থাকিম হয়। আপুনি কি বুলি ভাবে যে এনেকুৱা ভূমিকা
আকাশবাণী অথবা দূৰদৰ্শনত শিক্ষিকা হ'বলৈ হ'লে যিসকলে মানে আগবাঢ়ি আহিব খুজিছে এতিয়া তেনেকুৱা শিক্ষাটো নিজৰ পেচা হিচাপেও ল'ব খোজে বহুতে তাৰ বাবে কোনবোৰ আটাইতকৈ প্ৰয়োজনীয় বুলি ভাবে আপুনি আপোনাৰ অভিজ্ঞতাৰে যদি কয় নাই উচ্চাৰণটো মাক আৰু তুমি ফ'ল' কৰিব লাগিব অনুকৰণ কৰিব লাগিব তুমি দূৰদৰ্শনৰ বস্তু কেনেকৈ যায় ৰেডিঅ'ৰ কেনেকৈ যায় দূৰদৰ্শনটো মানুহে দেখে হয় নহয় আৰু আমাৰ ৰেডিঅ'টো নেদেখে কিন্তু নেদেখিলেও আমি কেনেকৈ এইটো তোমাৰ এই বস্তুটো থাকিব লাগিব দেই উচ্চাৰণটো আৰু প্ৰেজেণ্টেশ্যনটো চাই কেনেকৈ কথা ক'ব পাৰিছোঁ নোৱাৰিছোঁ সেইটো চাব তোমাৰ অনুষ্ঠানৰ পৰা সেইটো খুব দৰকাৰ আৰু য'ত হয় মানুহ যাব পাৰে যাৰ ইচ্ছা আছে তেনেকৈ তেওঁলোকে ক'ব এয়া আৰু আপুনি যিটো হওক বিৱনীয়া সমাগত আকাশবাণীৰ সৈতে জড়িত আছিলে আপোনাৰ একেবাৰে অনুষ্ঠানৰ যিবোৰ ধৰণ আছিল বা একে ধৰণে অনুষ্ঠানবোৰ পৰিৱেশন হয় এই ধৰণবোৰ কিবা পাৰ্থক্য দেখিছা নেকি একেলগে এতিয়া আমাৰ দিনত কি আছিলে না আমি স্কুল ৰেকৰ্ডিং কৰিলে স্কুলত ৰেকৰ্ডিং কৰিছিল আজিকালিতো কম্পিউটাৰটো সেইখিনিও পালোঁ ৰিটায়াৰ আগে দুয়োটাই পালোঁ তাৰপিছত আৰু স্কুলত কৰিছিলোঁ আৰু অন্য পাৰ্থক্য নাই খালি আমি স্কুল বজাই এনাউন্সমেণ্ট দিওঁ নিজে লিখোঁ আৰু আমাৰ এনাউন্সবোৰ আমি লিখিব লাগে লিখিহে আমাক ক'ব দিয়ে আৰু যদিও আমি একে ধৰণৰ হেৰিবোৰেই সদায় সংলাপবোৰ কওঁ ধৰা এই আকাশবাণী গুৱাহাটী তথাপি আমাৰ এনেই কোৱা যায় যদিও আমি লিখি লওঁগৈ আজিকালি কেনেকৈ কয় মই নাজানো আমি লিখি ল'ব লাগে কেনেবাকৈ যদি মইতো আৰু লিখোঁ জানানে ক'ৰবাত নেপালী ওলালে অসমীয়া মানে অসমীয়া শব্দবোৰৰ যে মইতো এনেই লিখি ল'ব প্ৰস্তুতি আৰু পূৰ্বৰ পৰিচয় এইটো লাগে এইটো তোমাৰ সদায় স্ক্ৰিপ্টত এইটো লিখিব লাগে এইখনে থোৱাটো খাল কাৰ গান বাজিব গীতিকাৰ কাৰ কথিকা বাজিব কি কথিকা সেইবোৰতো সদায় আগতে হেৰি কৰা থাকে দিয়া থাকে মিটিঙত তাৰপিছত সেইবোৰ চাই মেলি কৰি ল'ম ভাল লাগে কিন্তু যোনে যিসকলে মানে মিডিয়াৰ লগত জড়িত হ'ব খোজে সেইটো একচুৱেলি ভালকৈ মন দি কৰিলে খুব ভাল অনুষ্ঠান ভাল লাগে মই কিন্তু সৰুৰ পৰা এটা সেই মিডিয়াৰ লগত জড়িত হ'ব নহয় মানুহৰ লগত পাব্লিকৰ লগত মই কিন্তু ভাল পাওঁ এই অনুষ্ঠান আৰু আপুনি চিনেটটো অভিজ্ঞতা আৰু বয়সৰ দুয়োটা ফালৰ পৰাই এটা দীঘলীয়া যাত্ৰা পাৰ কৰিছে আজিলৈ তুমি চাগে আজি এই সময়টো আপোনাৰ সেই আৰম্ভণিৰ দিনটো যিবোৰতো আপোনাৰ আৰম্ভ হৈছে সৰুকালটো সেই সৰুকালৰ মানুহগৰাকীক আপুনি যদি নিজকে এতিয়া মানুহগৰাকী কিবা পৰামৰ্শ দিব বিচাৰে তেন্তে কি বুলি ক'ব তো সৰুকাল যদি তুমি এনেকুৱা নিব লাগিছিল বা কিবা পৰামৰ্শ যিকোনো কিবা যদি আপুনি ক'ব বিচাৰি আৰম্ভণিৰ দিনটো ক'লে আচলতে একাগ্ৰতাটোহে পাওঁ আমি সৰুতে আচলতে বটুকে সোমাইছোঁ কাৰণেই কৈছোঁ আমি খুব একাগ্ৰতাৰে এটা মিডিয়াত মানে সোমাইছোঁ কাম কৰিবলৈ পাইছোঁ সেই বস্তুটো কিমান সুন্দৰ হ'ব লাগিব আমাৰ ভইচটো বাহিৰত কত মানুহে শুনিব আমি কিমান ভালকৈ ক'ব লাগিব আৰু অনুষ্ঠানটোৰ যাতে আমি যি কম যি বজাওঁ সদায় আগতীয়াকৈ চেক কৰি সেইবোৰ যাতে সোনকালে হ'ব সেইটো একাগ্ৰতা লাগিবই না একাগ্ৰতাটো দৰকাৰ আৰু টাইমিংটোতো টাইমিং হয় আকাশবাণী তোমাৰ ৰেডিঅ'ৰ টাইম বুলি কয় যে কিয় একদম বিফৰ টাইম আমি চব আগতীয়াকৈ ঠিক ঠাক কৰি থৈ লাগে ঠিক সময়ত লাগে আপোনাৰ হয় তাৰপিছত আমি এতিয়া যিহেতু আপোনাৰ বিষয়ে কিছু কথা পাতিলোঁ আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ সামৰ হাজৰিকা ছাৰক আমি কায়িকভাৱে লগ নাপালোঁ কিন্তু ছাৰৰ বিষয়ে যদি জানিব বিচাৰোঁ আটাইতকৈ ভালকৈ আমি বাইদেউৰ পৰাই জানিব পাৰিম সেইবাবে আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথমতে জানিব খুজিছোঁ আপোনাৰ ছাৰৰ সৈতে চিনাকি কেনেকৈ হৈছিলে হয়তো বহুতেই জানে ময়ো হয়তো অলপ জানো বাৰু কিন্তু আমাৰ দৰ্শক সকলোৱে নাজানে আপোনাৰ মুখৰ পৰা যদি আমি শুনিব পাৰোঁ এওঁৰ লগত চিনাকি আচলতে আমি ওচৰ চুবুৰীয়াৰ কাৰণেই বেছি হয় আমি ওচৰতেই থাকোঁ অলপ আগত আৰু সৰুৰ পৰাই এখন ঘৰৰ লগত অহা যোৱা আছিলে আৰু কাৰণ প্ৰথম হ'ল আমাৰ ঘৰুৱা সম্পৰ্ক মা দেউতাহঁতৰ লগত বা এইখন ঘৰ পৰিয়ালৰ কেইজন ভাই ককাই আছে ভূপেন তাৰ ভাতৃসকল মানে সেইটো আগৰ পৰাই আছে ভাই ভনীসকলৰ তাৰপিছত মই আকৌ ইয়াত বেছিকৈ আঁকি আছিলোঁ আমাৰ মই ক'লোঁ ওচৰতে যে মইনাপাৰীজাত আছিলে মইনাপাৰীজাতৰ ল'ৰা ছোৱালীবোৰ ইয়ালৈ আহোঁ ভূপেন দাৰ চকী শিকিবলৈ আপুনি কেনেকৈ লগ পাইছিলে ভূপেন ভালকৈ সৰুৰ পৰাই লগ পাইছে ভূপেন দাই কৈছে তেতিয়া সময় হাজৰিকা তেতিয়া পোৱা নাই মানে মই দেখাই নাই আৰু মই নাজানো সময় হাজৰিকা বোলা এজন যে ভাতৃ আছে কাৰণ আমি আবেলিতে আহোঁ আবেলি সময়তো সময় হাজৰিকা নাথাকে আৰু ভূপেন হাজৰিকা সেইখিনি সময়ত ভূপেন হাজৰিকা অলপ কলিকতাতকৈ মানে অসমত অলপ বেছি সময় থাকে যদি কলিকতা
থাকে ইয়াত গুৱাহাটীত থাকে আৰু ভূপেন দা এদিন গম পাইছিলে কিবা এটা অনুষ্ঠান কনফাৰেন্সত যে আমি যে আমাৰ যে ইয়াত এটা মইলাবাৰী জেট আছে আৰু সেই লৈ মানে বিচনা গোটেই শ্ৰান্তম যে মইলাবাৰী যে গান কি আছে মোৰ চোন আহিবাচোন বৌ শিকাওঁ আচ্ছা তাকে তেনেকৈ আমি পেণ্ডাৰ অঞ্চললৈ আহিলোঁ ল'ৰা ছোৱালীকেইটা গোটেইকেইটা আৰু দেই 7-8মান ল'ৰা দি ইয়াতে আনো আৰু এটি শিপুকে মই ভূপেন্দ্ৰৰ লগত প্ৰথম তেতিয়া ভূপেন তা নহয় ভূপেন মামা তেতিয়া ভূপেন চবেই ভূপেন মামাই কয় আৰু ময়ো সেইমতে ভূপেন মামাই কৈছিলোঁ মোৰ এতিয়াও সেই অট'গ্ৰাফ আছে তেনে ভূপেন্দ্ৰৰ লেচাৰ চুহা মা বিকবা এই চুহা মা বিয়াৰ পিছতো চুহা মায়ে হৈ কিনে মৰমীয়ান আছোঁ মৰমীয়ান আছে সেই মানে বিয়া হোৱাৰ বোৱাৰী হোৱাৰ পিছতো সেই চুভা মাতটো মানে ভূপেন্দ্ৰৰ এই ক'বল আৰু চুভা মাই আপুনি আকৌ তুমি সমাজিকা কেতিয়াবা কৈছা তাৰপিছত এই মই তেখেতক পাইছোঁ মানে যদিও গৌৰৱ সম্পৰ্ক আছে তেওঁ চাগে দেখি আছিলে মই জয়ন্ত হাজৰিকা 77ত গাইছে ছোৱালী আপুনি তাৰ প্ৰতি লগ পাইছে কাৰণ পাইছোঁ জয়ন্তদাকো পাইছোঁ এই মইনাপাই য'ত আহিলাকো কেনেকৈ তাৰপিছত কথাও তাত দিদে আমাৰ তাৰপিছত এই তোমাৰ হেৰি জয়ন্তকৰ ঢুকোৱাৰ পিছত 7 বছৰ চনত তাৰপিছতে গম পাইছোঁ যে ভাইকেইজনো আমি গমেই নাপাওঁ আৰু এনেও এনেকুৱা পষ্ট মাৰিলোঁ ন আহি থাকে আমাৰ ভূপেন্দ্ৰতো আছে কি শিকিব লাগে গতিকে আৰু কোন মানুহ কি হয় ইমান মই ইমান মন দিয়া নাছিলোঁ আমাৰ ঘৰৰ চবেই জানে যদিও মই কিয় নাপালোঁ তাৰপিছত লাহে লাহে দেখিলোঁ চকু তৰিব ধৰিলে আৰু দেখিলোঁ যদিও মানে তেওঁতো যথেষ্ট ডাঙৰ আৰু ইমান মন দিয়া নাছিল তাৰপিছত তেওঁ যেতিয়া গীত গাবলৈ ল'লে এডিট ৰাণাতা ঢুকোৱাৰ পিছত গীত সেই গাই থাকোঁতে তেওঁৰ গীতৰ অনুপ্ৰাণিত হৈছোঁ ময়ো হৈছোঁ তেনেকৈ এটা দেখি তেওঁৰ হেৰি দিছে সেই তেতিয়াই দেখা মানে কৰোঁতে যদিও দেখিছিলোঁ মই মন পৰা নাছিল নাজানিছিল এই ৰাণাদা টোপৰ পিছতে মই অলপমান বল কৰি দিওঁ যে ভাইকেইটা নাচে কাটোন মোৰ ব্যক্তিগত যদি মই প্ৰিয় বুলি কওঁ যদি মই যদি হাই নাপায় সেই গানটো বহুত ভাল পাওঁ আমি সকলোৱে ভাল পাওঁ ঠিক তেনেকৈ আপুনি তেওঁ কোনটো আটাইতকৈ বেছি ভাল পায় তেওঁ গোৱা গানে এটা গীত আছিবলৈ বা কোনটো আপোনাৰ আটাইতকৈ প্ৰিয় হ'ব নিশ্চয় যিটো খুব কঠিন টানকেই আচলতে এওঁ গোৱা গীতবোৰ প্ৰতিটোৰে প্ৰিয় হওঁ আৰু এই পুঁজৰ ৰূপহী তাত তেতিয়া প্ৰথম গাইছিলে আৰু একেটাও কয় মোৰ প্ৰিয় গীত বুলি আৰু মোৰো কিয় ভাল লাগে জানে এই যেতিয়া এওঁ উপপথ চিনেমাত গীত আহিছে ৰেকৰ্ডিং কৰি তেতিয়া সৰু টেপ ৰেকৰ্ডাৰ লৈ তেতিয়া চিনেমাখন ওলোৱাই নাই মানে তোমাৰ সেই টেপ ৰেকৰ্ডাৰৰ গীতটো লৈ আনি বজাৰ আমাৰ ঘৰলৈ যায় গৈ মানে বজাই শুনা তেওঁ যে আগে পিছেও কৰিছে দেই কিবা বেলেগ কিবা এটা গানটো কওঁতে আৰু আমাৰ এওঁ পৰিয়ালৰ ভতিজা আছে ন চমকি মৰি লৈ যায় মই কৰি ন মাহঁতৰ হ'ব কি ভাল নহয় তেনেকৈ যায় তাৰপিছত হেৰি মই সেই তেতিয়া যেতিয়া পুনমেৰৰ উপৰি তেওঁৰ এই গন্দৰীয়া মাপটো ইমান ধুনীয়াকৈ শুনিলোঁ ন এতিয়া যে শুনাব খুজিছে আমাৰ মা মোৰ বাইদেউ মই এনেকৈ চব পঢ়ি আছোঁ আমি তেতিয়াই গীতটো শুনোতে খুব ভাল লাগিছিল আৰু এতিয়া সোমাই গৈছিল অন্তৰত আচলতে প্ৰথম মৰমেতো ভাল পাওঁৱেই আৰু অন্য বহুত গান আছে এইটো ভাল লাগে আবেগিতে দিয়ৰ খাতি এই যে ৰণাংগনৰ কাহিনী এটা দ্বিতীয় বস্তুৰ ওপৰতো পোৱা গান ইমান পৌৰি সেনালী কাপোৰৰ ওপৰত বোৱাৰী বোৱাৰী নিচিনা সেয়া খুব বৰ হাজাৰ গীত গোৱা নাই পিছে বহুতখিনি গাইছে যিকেইখন চিনেমাত গাইছে সেইখিনি কিন্তু আটাইকেইটাই মানুহৰ প্ৰিয় প্ৰিয় হয় মোৰো সেই তেনেকেই খুনৰ এইটোৱে অলপমান মনত সোমাই গৈছিল আৰম্ভণিতে তাৰপিছত প্ৰথম মৰমে ৰেকৰ্ড কৰি আঁকিও আমাক শুনাব গৈছে তাৰমানে এই যে ৰাফ ৰেকৰ্ডিংটো যে লৈ আনে যে কেছেটৰ কিনিবলৈ সেইটো বজাই মানে ওপৰলৈ গৈ পিনে আমাক মানে সেইটো শুনাই ৰেকৰ্ডিং কৰি আহিছে মানে এই চাইডে ধৰি থাকে সেয়া গান গাই আহিছে ক'বলৈ বিচাৰে মাক বাইদেউ বুলি মাতিছিলে গতিকে তেনেকৈ শুনাই আমি শুনো আৰু গান পৰিছে ইচ্ছা জয়ন্ত হাজৰিকা তেতিয়া ঢুকাই উঠি এওঁ গাই আছেতো কমাৰ গান তেতিয়া মানে খুব ভাল লাগিছিল ইচ্ছা গান থৈ আমাক মন গাই আৰু এওঁ খুব গবি তেতিয়া যাই যদিও বেছি কথা নকয় ন তো কম কথা কয় আৰু খুব মৰমীয়ান কিন্তু
খুব লাহে লাহে কথা কৈ হ'লেও সেইখিনিকে লাহেকৈ কয় আৰু এইখিনি কৰি সেইখিনিয়ে ভাল লাগিছে আৰু যিহেতু আমি অপন বাকীৰ মঞ্চত বেছিকৈ দেখিছোঁ বা সংগীত জগতত সাংস্কৃতিক জগতখনতে দেখিছোঁ কিন্তু তেওঁ মঞ্চৰ বাহিৰত মানুহগৰাকী কেনেকুৱা আছিলে ঘৰুৱাভাৱেই হওক বা এনে নহ'লে মঞ্চৰ বাহিৰৰ হাজাৰিকা ছাৰক চহি আপুনি ক'ব বিচাৰি তেনেকুৱা আছিলে খুব ভাল হাজবেণ্ড পাতি আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁ ভাল দেউতা কাৰণ তেওঁ চব দায়িত্ববিধো ভালকৈ পাৰ কৰিছে মানে চাকৰিয়াল হিচাপেও তেওঁ চাকৰি এৰা নাছিলে চাকৰি কৰি মানে গানৰ আছে কণী পৰি আছিলে মানে যিখিনি কৰিব লাগে ধৰা সামাজিকভাৱে ৰন্ধা বঢ়াটো ভাল মানে মই কৈছোঁ না ভাল হাজবেণ্ড নি কিয় কৈছোঁ মোকো গুৰুত্ব দিয়ে তেওঁৰো অফিচ থাকে কেতিয়াবা মোৰো ৰেডিঅ' যাব লগা থাকে সেই ৰাভক গ'লে তুমি যাব পাৰিবা নাই কিবা কিবি ঠিক কৰি দিয়ে নহ'লে অফিচত ড্ৰপ কৰে দি তেওঁ যায় মানে ইমান চিন্তা কৰি থাকে আমাৰ পানী বটল নিব পাহৰিলেও আকৌ বহি অফিচত দিনটোৱে তাৰপিছত তেওঁ যায় মানে এইখিনি যে এটা আচলতে ময়ো তেনেকৈ ইমান হিচাপত এওঁক ৰাখি মানে এটা খুব ৰুটিনত চলিলোঁ এওঁৰ লাইফটোলৈ কাৰণ এওঁ ইমান ব্যস্ত হৈ থাকে অফিচ আৰু কালচাৰেল লাইন দুইটা খালে ঠিক তেওঁ থাকিলে মানে তুমি দুইফালে মন দিবও লাগিব তেওঁ গতিকে সেইফালে তেওঁ যেনেকৈ মই মন দিওঁ তাৰ কামৰ মাজত মই যেতিয়া দৌৰোঁ মই কিবা এৰিছোঁ নেকি পাহৰিছোঁ নেকি সেইখিনি চাই সেইখিনি মোকো গুৰুত্ব দিব ভাল হাজবেণ্ড বুলি কওঁ গুৰুত্ব দিছিলে আমাক এতিয়া অনুভৱ কৰোঁ যে ৰন্ধা বঢ়াত ভাল কিছুমান মাজে মাজে মানে অনুভৱ কৰোঁ এতিয়া ভাল কিবা খাব মন গ'লে মন নাযায় এতিয়া আৰু এওঁ যিমান মানে ধুনীয়াকৈ ৰান্ধি কাটি থয় প্ৰথমতে কাটিংটো খুব ভাল দেই পাচলি কটা ধৰণবোৰ ভূপেনৰো ভাল ধুনীয়াকৈ শাক ধুনীয়াকৈ পাছে এইকে কাটি আগতে তোমাৰ সজাই ল'ব বহিলে তাত একো মৰি কাটে তাৰপিছতহে ৰান্ধিব তোমাৰ দাইল ভাতখিনি নহয় তোমাৰ চাটনি চালাড জাতীয় ভাজি পেকা পিটিকা এই বস্তুবোৰ ধুনীয়াকৈ আগতে কি বনাব কেনেকৈ বনাব ৰেডি কৰি লয় আৰু সেইফালৰ পৰা মই লাগি আছিলোঁ কাৰণ এওঁ বনাই দিয়া মই খাব ভাল লাগিছিলে এতিয়া মানে যদিও সেইবোৰ মিছ কৰিছোঁ এতিয়া মই নিজে কৰিও খাবলৈ হ'লে এওঁৰ মনৰ পৰা মই অকলে কিয় ইমান কষ্ট কৰিম মন নাযায় তাৰপিছত আপোনালোকৰ এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি ছাৰৰ পত্নী হিচাপেও হওক বা ছাৰ যিহেতু এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সেই সময়ত তেওঁৰ বহুত অনুৰাগী আছিলে সেই অনুৰাগীসকলৰ পৰা কেতিয়াবা এনেকুৱা বিশেষ অভিজ্ঞতা আছে নেকি যিটো নেকি আপোনাৰ এতিয়াও মনত পৰিলে ভাল লাগে বা হাঁহি উঠে আবেগিক হয় তেনেকুৱা যিকোনো ধৰণৰ অনুৰাগী বুলি ক'লে বহুত বিপদত পৰিছিলোঁ দেই বহুত চিঠি আহিছিল আগতে মানে ভাল পোৱাসকলৰ তাৰপিছত মই প্ৰথমতে মানে আপোনালোকৰ বিয়াৰ পিছতো আহিছিল বিয়াৰ পিছতহে কৈছোঁ মই তাৰ আগতো আহিছিল চাগে হয় মইতো বিয়াৰ পিছত এইবোৰ চিঠি এইবোৰ কি বস্তু মই একদম বুজা নাছিলোঁ দেই মই এনেকৈ যে মানে ফেন থাকে মই ময়ো বৰ হেৰি নহয়তো বুবকে তাৰপিছত বুজি পোৱা নাছিলোঁ এইবোৰে এনেকৈ চিঠি দি থাকে ইমান ভাল পায় আৰু গানৰ উদ্ধৃতি দি মানে খুব চিঠি লিখে তাৰপিছত আৰু মই ঘৰত থাকোঁ মই চিঠি পাওঁ দেখুৱাওঁ অলপ ভেমি হৈ থাকে আৰু তাৰপিছত লাহে লাহে যেতিয়া দুয়ো প্ৰগ্ৰেমত যাওঁ মই ক'ৰবাতে পৰি যাওঁ এওঁক আগুৰি ধৰে মানুহে বুজা নাই তেতিয়া মই বুজি পোৱা হ'লোঁ যে না সঁচাকৈ মানুহবোৰে ভাল পায় মই আৰু তেতিয়াৰ পৰা এৰা হ'ম ঠিক আছে যিমান দেখোঁ ফটো তোলক হেৰি কৰে তাৰ পিছলৈ বুজা হ'লোঁ আৰম্ভণিতে মানে সেই ফেনবোৰৰ সেইবোৰ চিঠি আহিছিলে নিজৰ পৰা এড্ৰেছলৈ চিঠিবোৰে কিন্তু মোক মানে কিছুদিন কিন্তু বেছ মানে বিপদতে পেলালে যে মই ভুল বুজিছিলোঁ এইবোৰ চিঠি ইমানে ভাল পাইছিলে নে মানুহক এনেকুৱা এটা পাক আচলতে এইবোৰ যে অনুৰাগী হয় ভাল পাই লিখে বা এই কথাটো মই পিছত উপলব্ধি কৰিছোঁ কেতিয়াবা কোনোবা এনেকুৱা হৈছিলে যে ঘৰলৈ বিচাৰি আহিছে আপোনাক পাবলৈ যিকোনো অনুৰাগী পুৰুষ মহিলা আছিল আমি নাই দিছে হয় বুজে আহিছে বহুত আহিছে বহুত আৰু ছাৰ মানে সময় হাজৰিকা ছাৰ আৰু আপোনাৰ যিটো দীৰ্ঘকালৰ যাত্ৰা দীৰ্ঘ জীৱনৰ যাত্ৰা এই যাত্ৰাটো যদি আপোনাৰ যিকোনো এটা শব্দ বা এটা বাক্যত যদি প্ৰকাশ কৰিব খোজে তেতিয়াহ'লে আপুনি কি নাগিব এইটো কাৰণ যিটো উদ্দেশ্যে তেওঁ হাম পালে সংসাৰ কৰিলে জীৱন সেইটো পালন কৰে আৰু একদম দায়িত্বটো পূৰা ল'লে আৰু ময়ো তেনেকৈ এওঁৰ লগত অসুস্থ হোৱাৰ পিছতো তেনেকৈ মানে গৈছোঁ দায়িত্ব পালন কৰিছোঁ গতিকে মোৰ সুন্দৰ
যাত্ৰা কম প্ৰেমৰ যাত্ৰা কম প্ৰেম মানে আকৌ বেয়া অৰ্থ তাৰ ভাল প্ৰেম ভাল পোৱাৰ মানে এটা পবিত্ৰ যাত্ৰা এটা এই যাত্ৰাটোক মই সুন্দৰ যাত্ৰা বুলি অভিহিত কৰিব খোজোঁ কাৰণ যিকোনো যাত্ৰাত খোলা গমা কষ্ট চব থাকে তাৰ সুখ দুখ চব থাকে তাৰ মাজতেই আমি দুয়ো ইমান ধুনীয়াকৈ দুয়োকে সঁহাৰি জ্বলাই ইমান ধুনীয়াকৈ পাৰ কৰি দিওঁ মই ভাবোঁ এয়া সুন্দৰ যাত্ৰা শ্ৰীমতীৰ সুন্দৰ যাত্ৰা এয়া জোকাই কেতিয়াবা শ্ৰীমতী ওলোৱা আমাৰ যাবৰ কাৰণে আমি প্ৰগ্ৰেম যাব লাগে এওঁৰ লগত ওলাই থাকোঁ যে শ্ৰীমতী ওলোৱা দেই এই যে আমাক মানে ধেমালিতে দেই এইবোৰ মানে শোভা বুলিয়ে মাতে ধেমালিও কৰে খুব বৰ গহীনত কৰে ন কথাবোৰ ক'লে খুব ধেমালি ৰকা কথাবোৰ খুব গহীনত কয় নিজে নাহাঁহে হাঁহিটো মোৰ ইয়াতে মোৰ হাঁহি উঠে গতিকে সেই তেনেকুৱা মই ভাবোঁ এয়া আমাৰ যাত্ৰাটো আছিলে সুন্দৰ যাত্ৰা এইটোৱে অভিহিত কৰিম আৰু ছাৰৰ এনেকুৱা কোনটো গুণ আপোনাক আটাইতকৈ বেছিকৈ অনুপ্ৰাণিত কৰে নম্ৰতাই তেওঁ কিন্তু এটাৰ ৰূপ আছে খুব খোলা মানে পটককৈ উঠে খংটো আৰু পটককৈ নাইকিয়া যায় বাপৰে খুব খং আছে আৰু বহুতে গালিও খাইছে আৰু বহুতে ভয়ো কৰে এওঁৰ লগত কথা পাতিবলৈ কাৰণ এওঁ যদি দেখিছে ভালকৈ কথা কোৱা নাই কাৰণ একদম মুখত ধৰি দিয়ে আৰু সেইকাৰণে কিন্তু সেইটো ধৰি যে দিয়ে পিছত বুজাইও দিয়ে আৰু এওঁৰ এই উগ্ৰ খংটো দেখি মই খুব ভয়ো খাইছিলোঁ সৰুতে আৰু পিছত যেতিয়া বুজা হ'লোঁ তেতিয়া মানুহজনখিনি বেছি ঠাণ্ডা একদম অপজিট আৰু নম্ৰ মানুহৰ লগত যেনেকৈ নম্ৰতাৰে কথা কয় তেওঁৰ পৰা মই সেইখিনি শিকিছোঁ তেওঁৰ পৰা দেখিছোঁ ইমান উগ্ৰ মানুহজন কেনেকৈ ইমান নম্ৰ হৈ গ'ল ইমান নম্ৰতাৰে কেনেকৈ কথা কৈছে এই যে বস্তুবোৰ কিছুমান দেখিও শিকিব পাৰিছে মই সমৰ হাজৰিকাৰ পৰা দেখিছোঁ ভূপেন পৰাও দেখোঁ আৰু কমৰ হাজৰিকাৰ পৰাও দেখিছোঁ এই খং আৰু এই নম্ৰ ভদ্ৰ কথাবোৰ কোৱা ধৰণবোৰ খুব পলাইট দুখীয়া কোনোবা কাৰোবাৰ দুখত পৰা দেখিলে তেওঁ বেছি মানে ভাগি পৰা আৰু সহায় কৰিবলৈ যায় এনেকুৱা আছিলে খুব ভদ্ৰ নম্ৰতাটো মই ভাবোঁ এওঁৰ আৰু ছাৰৰ যিসকল অনুৰাগী আছে এতিয়া যিসকলে ছাৰৰ অনুপস্থিতিত দুখ অনুভৱ কৰে বা ছাৰক মিছ কৰে বুলি ক'ব লাগিব সেই অনুৰাগীসকলক আপুনি কি ক'ব বিচাৰিব আজিৰ পৰা অনুৰাগীসকলক মই আচলতে একো ক'ব লগা নাই তেওঁলোকে মোতকৈ বেছিকৈ জানিছে হয় আগৰ পৰাই কমৰ স্কাৰ্টিসকলে পাইছে তেওঁলোকে বুজি পায় জানে কমৰদা এজন কি স্তৰৰ ব্যক্তি আৰু মই যদি চেষ্টা কৰোঁ আৰু মোক সদায় কয় বৌ আপুনি সমৰদাৰ লগত যে আছে কেতিয়াবা কাজিয়া নালাগেনে খং উঠেনে মানে এনেকুৱা ধৰণৰ আপুনি সমৰদাৰ লগত সমৰদাৰ গালি খাই পাইছে আমি যে ইমান গালি খাওঁ কিন্তু গালি খালেও জানে যে সমৰদাৰ এই গালিটো এনেই আকৌ সমৰদাৰ বুলিয়ে সমৰদাৰ ওচৰলৈ আহে তেওঁলোকে জানে এইটো সমৰদাৰ নেচাৰ গতিকে বৌ আপুনি গালি খাই পোৱা নাইনে তাৰপিছত আৰু এই যে প্ৰশ্ন মোক সোধে তেতিয়া মই কওঁ যে এইটো প্ৰশ্নটো মানে গালি খাই পোৱা নাইনে নহয় গালি মই সদায় খাওঁ কিন্তু সেইটো গালি বুলি নকয় প্ৰত্যেক কথাতে কিছুমান কথা তেওঁৰ মতে যদি নহয় তেওঁক মানে পটককৈ কিবা এটা খঙত কৈ দিয়ে তাৰপিছত আগতে অলপমান মই স্পষ্টবাদী আছিলে খুব স্পষ্টবাদী দিয়ে মই সেইখিনি কথা পিছত উপলব্ধি কৰি মই বিদা হৈছোঁ যে এওঁ খংটো কিয় উঠে সৰু সুৰা কথাতে পটককৈ খুব কিয় খং উঠে আৰু আকৌ সেইটোৰ পৰা শিকিবলগীয়া আছে তেওঁ খং উঠাৰ কাৰণ আছে আৰু পিছত এই নম্ৰতাৰ যে পিতাই দিয়ে মানে মানুহবোৰ কেনেকৈ পলাই থ'ব লাগে সেইটো যে বুজাই দিয়ে এইখিনিয়ে ভাল লাগি যায় গালি খাইছোঁ সদায় গালি খাওঁ কিন্তু এইবোৰ দাদী প্ৰথমতে বেয়া লাগিছে নাই মা মাত্ৰ এনেকৈ নহয় সদায় ৰাতিপুৱা উঠিয়ে কিবা এটা হ'লে কিবা এটা পটককৈ কৈ দিয়ে যে নাই পিছত দেখিছোঁ নহয় সেইটো মানে মইহে ভাবোঁ মানুহজনে তেনেকৈ কৈছে বুলি কিন্তু পিছতে তেওঁ আকৌ ধুনীয়াকৈ কথাবোৰ কৈ দি টানি দিয়ে যে কথাবোৰ কৈ দিয়ে সেইবোৰ অলপ ভাল লাগে তেনেকৈ শিকিছোঁ মানুহজনৰ এইখিনি ভাল লাগে আপুনি যিহেতু আপোনালোকৰ পৰিয়াল এটা খুব সংস্কৃতিবান পৰিয়াল আৰু শংকৰীৰ জগতখনৰ সৈতে জড়িত গতিকে বৰ্তমান নৱপ্ৰজন্ম বা যুৱ প্ৰজন্ম যিসকল শিল্পী আছে তেওঁলোকক আপুনি কিবা ক'ব বিচাৰিব নেকি যেনেকৈ আমাক কনচাৰ্টে হওক বা যিকোনো আপোনাৰ মনৰ পৰা আচলতে মই ক'ব লগা
হ'ব বুলি কৈ নাভাবোঁ কাৰণ যথেষ্ট ল'ৰা ছোৱালী কৰি ভাল এটা তালিকা ওলাইছে বহুতে ইমান ভাল গায় কিন্তু মই ভাবোঁ এটা দুটা গীত গাই মানুহে নিজকে ডাঙৰ শিল্পী বুলি ভাবিব নালাগে কষ্টৰ জীৱন আছে বহুত পেছাগতভাৱে এতিয়া আজিকালি গান গোৱাৰ বহুত ল'ৰা ছোৱালী আছে পেছাগতভাৱে গান গাই আছে আৰু চাকৰি তাকৰি নাই গতিকে তেওঁলোকলৈও মানে এইটোৱে হয় যে তেওঁলোকৰ অৱস্থাও কেনেকুৱা হ'ব পাৰে যদি প্ৰগ্ৰেম নাপায় কি হয় সেইটো কাৰণ মই ভাবোঁ তেওঁলোকৰ চব ধৈৰ্যটো লাগিব শিকা একাগ্ৰতা কিন্তু শিকি আছে দেই চবেই শিকি আছে কিন্তু খুব সুন্দৰভাৱে আজিকালি ল'ৰা ছোৱালীবোৰে আনকি সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে চবেই ভালকৈ গায় বৰঞ্চ একদম ডাঙৰবোৰতকৈ মানে মাজৰ এতিয়া শিকি থকা ল'ৰা ছোৱালীবোৰে বেছি ভাল গায় মই সেইটোৱে এপ্ৰিচিয়েট কৰিব লাগিব খুব ভাল গাই আছে আগৰ দিনত ইমান সুবিধা নাছিল আগৰ দিনত আমি মইনা পাৰিজাততেই শেষ আজিকালিতো কৰ্মশালা হয় কৰ্মশালাত তুমি গীত শিকিব পাৰি গতিকে আমিতো প্ৰেগৰ একো পোৱা নাছিলোঁ আমি কেৱল মইনা পাৰিজাতত যি শিকিলোঁ প্ৰগ্ৰেম কৰিলোঁ সেয়াই তাৰপিছত আৰু কলেজ স্কুলত যি গীত গালোঁ সেয়াই কিন্তু আজিকালি ইমান এটা সুবিধা কৰি দিছে কৰ্মশালাত গৈ মানুহবোৰে বহিব পাৰে কি গাব পাৰে এটা বাতাবৰণ এটা পায় জ্ঞান শিকাৰ একত্ৰিত পায় তাৰপিছত কিন্তু ঘৰতো কিন্তু বহুত মই দেখিছোঁ এতিয়া সৰুটো ল'ৰা ছোৱালীবোৰে এওঁৰ লগত যিহেতু কৰ্মশালাত যিহেতু এওঁৰ লগত মই গৈছিলোঁ এওঁ কৰ্মশালা ভূপেনদাৰ কৰ্মশালা 2007 চনৰ পৰা এওঁ কৰিছিল পৰিকল্পনা হৈছিল মানুহবোৰে বিচাৰিছিল এওঁ হয় তাৰপিছত আৰু এই যাওঁতে যাওঁতে মোৰো গীত শিকা হয় এওঁৰ লগত বহি বহি আৰু ল'ৰা ছোৱালীবোৰক গাই দিওঁতে আৰু সেই উচ্চাৰণ পৰা শিকোৱা বহুত গুৰুত্ব দিছিল বুলি একদম আৰু এইবোৰ গুৰুত্ব দিয়ে আৰু দি মানুহে চেপি গান গোৱা আমাক বহুত বিদায় দিয়ে আৰু এটা গীত এনেই বহি বহি দুলানকৈ গালেও নমক মানে গানৰ তোমাৰ ভাৱাৰ্থ কিয় কাৰণে সেই গীতবোৰ লিখা গৈছে মই ভূপেনদাৰ গীতৰ কথা কৈছোঁ সিহঁতো ভূপেনদাৰ গীতৰে কৰ্মশালা কৰিলে মই সেইটোৰ লগতে জড়িত থাকি গ'ল সেই গীতৰ ভাৱাৰ্থবোৰ কিয় ভূপেনদাৰ এই গীতটো লিখিছিল সেইটোৰ উচ্চাৰণ পৰিৱেশন সেইবোৰ কেনেকুৱা হ'ব লাগে সেইবোৰ বস্তু বুজাই দি তাৰপিছত তেওঁ গান গায় আৰু সেইবোৰ মই পাইছিলোঁ বিদ্যানংগম কৰি গোৱাত বেছি গুৰুত্ব একদম এনেই দিয়ে গান শিকিব লাগিব সেইটো নাই ভূপেনদাই এটা কথা কৈছে কি জানানে কোনোবা এজনে মই সেইটো প্ৰসংগতে কৈ দিওঁ দেই তোমাৰ কোনোবা এজনে আহি ভূপেনদাক মানে ময়ো আছিলোঁ ভূপেনদা আপোনাৰ গীতৰ মানে স্বৰলিপি ওলাব কোনোবাই কৰিব খুজিছে এনেকৈ কৈছে দেই তাৰপৰতে ভূপেনদাই উচপ মাৰি ক'লে স্বৰলিপি কোনে উলিয়াব এতিয়া কথা হৈছে মই আৰু নহয় অমুক গানটো দুটি সংগীত বিষ্ণু ৰাভাৰ গীত কোনোবাই অকণ নতুন ৰূপত কোনোবাই বেলেগকৈ ক'ৰবাত গাইছে তেওঁলোকে ময়ো শুনিছোঁ কিন্তু মইতো দ্বিতীয় প্ৰসাদ আগৰৱালা তেখেতৰ তেখেতে শিকোৱা গীতেই মই গাইছোঁ ন শিকোৱা ধৰণে এই বস্তুটো স্বৰলিপিবোৰ পিছত নহয় স্বৰলিপিৰে গাইছে এতিয়া স্বৰলিপিটো বনাইছে কোনে শিল্পীজনে যদি নিজে স্বৰলিপি ঠিক কৰে ঠিকে আছে আৰু নিশ্চয় সংগীতৰ জানা মানুহেই স্বৰলিপি কৰে কিন্তু বনাই কিন্তু ভূপেনদাই কৈছে স্বৰলিপিটো ঠিক আছে কিন্তু স্বৰলিপিয়ে গানৰ এক্সপ্ৰেশ্যন নিদিয়ে মই ইমান গোৱা গানবোৰ আছে ৰেকৰ্ডেড আছে মোৰ গানবোৰ শুনিলেই সেই যিটো অনুভৱ মই যিটো ভাল লগা বেয়া লগা এটা খুব দুখৰ অনুভূতি যেনেকৈ প্ৰকাশ কৰিব লাগে টান শব্দবোৰ কেনেকৈ কৰিছোঁ ক'ত মই শব্দটো কোমলকৈ আনিছোঁ ক'ত মই অলপ উচ্চ স্বৰত কৈছোঁ এনেকৈ সেই বস্তুবোৰ মানে ধ্যান দিব লাগিব মোৰ গীতটো শুনিলেই বুজি পাব আৰু সেইটো গীত শুনিলে তোমাৰ স্বৰলিপিয়ে গানটো এটা স্বৰৰ পৰা আনটো স্বৰলৈ বান্ধি দিয়ে এইকেইটা স্বৰৰ ভিতৰত এইটো গান আছে স্বৰলিপিয়ে এইটো বান্ধি থৈ দিয়ে কিন্তু তোমাৰ এক্সপ্ৰেশ্যন উচ্চাৰণ কিন্তু তুমি নিজেই কৰিব লাগিব আৰু সেইটো কৰিবলৈ হ'লে ভূপেনদাই গোৱা দেই ভূপেনদাৰ গান আনে গোৱাটো ফ'ল' কৰিব নালাগে ল'ৰা ছোৱালীয়ে কৈছে ভূপেনদাৰ নিজে গোৱা গান আছে যথেষ্ট আছে গতিকে ভূপেনদাই গোৱা গানবোৰ যদি শুনা যায় ভূপেনদাই কি ধৰণে পৰিৱেশন কৰিছে সেই উচ্চাৰণৰ কথাই কওঁ ভূপেনদাক মই এটা কি মন কৰোঁ জানা আমাকো গীত শুকাইছিল ন য'ত কিবা এটা শব্দত টানকৈ ক'ব লগা আছে বুজাব লগা আছে সেই জোৰ দিয়ে আগত যে কোমলকৈ ক'ব লগা আছে কোমলকৈ কয় সেই বস্তুবোৰ তোমাৰ
গীতৰ মাজত তুমি সোমাই পৰিলে গীতবোৰ শুনিলেই তুমি বুজি পাবা সেইকাৰণে ভূপেন দাই কয় মই গীতবোৰ শুনিলেইতো হ'ল শুনিলেই বুজি পাব এইটো স্বৰলিপি বেয়া বুলি নাপাওঁ সেই স্বৰলিপি এফালৰ পৰা এফাললৈকে বান্ধি দিয়ে তাৰ মাজতে আমি অনুভৱ প্ৰকাশ এইবোৰ আমি গীত শুনি শিকিব লাগিব আৰু সেইটো গাইডেঞ্চ তোমাৰ কৰ্মশালাত দিব পাৰিব লাগিব প্ৰশিক্ষকে যিসকল যিকোনো সকলোৰে আজিকালি প্ৰশিক্ষণ দিয়ে ল'ৰা ছোৱালী এইখিনি জ্ঞান থাকিব লাগিব প্ৰশিক্ষকৰ দিব পাৰিব আৰু এইখিনি মই সমাজিকৰ পৰা পাইছোঁ মই এওঁৰ পৰা মই যথেষ্ট শিকিলোঁ আৰু ভূপেন দাই কাৰণে খুব নিশ্চিন্ত মানে পৰিয়ালৰ মানুহে যে কলপেটিয়ে গীতটো শিকাবলৈ ৰৈছে খুব ভাল পাইছে 2010 তাৰপিছত এওঁ মানে এটা চাৰ্টিফিকেট দিছে মই শিকোৱা গানৰ স্বৰলিপি চব মোৰ সৃষ্টি মোৰ ভাইটি ভাইটি শিকাই আছে সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছালৈকে এনেকৈ এটা চাৰ্টিফিকেট এওঁ দিছিলে মানে এওঁ কৈছে তই এইটো দি দে মই বিলাই দিম মানে এই যে যোনসকল শিকিবলৈ আহে যোনে পাতে যিসকলে পাতে কৰ্মশালা তেওঁলোকক দি দিয়ে তো এয়া ভূপেন দাই দিয়া তোমালোকে বিলাই দিবা কাৰণ ইমানেই কনফিডেণ্ট ভূপেন দাৰ যে ভায়েকে শিকাব যেতিয়া নিশ্চিত সেইটো ভূপেন দা 2007 পৰা এওঁক শিকাই আছিলে সেইটো ভূপেন দাই জানে দেখি থৈ গৈছে আৰু আপুনি যিহেতু হাজৰিকা পৰিয়ালৰ বিশেষকৈ আমি অসমীয়া জনজাতিকেইগৰাকী ভাতৃকে আপুনি লগ পাইছে আপোনাৰ বৰমইনা বা ডাঙৰমইনা হিচাপে খ্যাত ভূপেন হাজৰিকাদেৱ ৰাঙাদা নামেৰ জনাজাত জয়ন্ত হাজৰিকাদেৱ আৰু কণভাইটি আপুনি তিনিওগৰাকীৰ ব্যক্তিত্বত নিশ্চয় পাৰ্থক্য আছে একাবিতা বলাও এনেকুৱা পাৰ্থক্য আছে ন ভূপেন দাটো ভূপেন দা খোলা বতৰ ভাল পায় ৰাণাদাক অলপমান ৰিজাৰ্ভ দেখিছোঁ মানে যদিও ভাল মানে মই ইমানো নহয় পোৱা তথাপি পাইছোঁ সৰুতে পোৱাটো ৭৭ চনত আৰু তেওঁ অলপমান ৰিজাৰ্ভ পায় যদিও কথা পাতে আপোনালোকো আৰু এওঁ আৰু পিছত পাইছোঁ এওঁ ৰিজাৰ্ভ যদিও মই কিন্তু এওঁৰ সেই গহীনতাটো মই ভাল পাওঁ আৰু আপুনি যিটো জয়ন্ত হাজৰিকাদেৱক খুব কম সময়ৰ বাবে পাইছিল কিন্তু তেওঁ আমি সকলোৱে জানো সেইটো কথা আমি আজিও প্ৰশংসা কৰোঁ সময়ত বানপানীৰ সময়ত তেওঁ সুৰ বাহিনী গঠন কৰিছেও আপোনালোকৰ বলত আছিলে তেওঁ কি ধৰণে কষ্ট কৰিছিল নে কামাৰ লাগিব মই শুনিছোঁহে মই কোৰবানী সৃষ্টি কৰোঁতে মই নাই তেতিয়া কৰোঁতে জানিব আৰু কষ্ট কৰিছে মাতবীৰ ৰাজ্যৰ কাৰণে এনেকৈ পইচাটো দি সাহাৰ্য কৰা সেইটো মই শুনিছোঁ মানে সেই গলিটো এতিয়াও আলোচনা হয় এতিয়াও যেতিয়া ক'ৰবাত বানপানী হয় সেই সুৰ বাহিনীৰ কথা এতিয়াও আলোচনা বনাইছে হয় হয় তেখেতে সেইটো এটা তেওঁ এটা নবিকে কোৰবানী এটা জন্ম দি গৈছে তেওঁৰ মনোভাৱেৰে মই সেইখিনি সময়ততো মই নাই মোৰ বিয়া হোৱাও নাই গমো নাপাওঁ আৰু পৰৱৰ্তী সময়ত অতি আদৰ্শৰে আমাৰ জুবিন দায়েও বহু সময়ত কৰিছিলে বানপানীৰ সময়ত হয় আমি সেইবোৰ মানে যিখিনি তেওঁখিনি কিতাপে পত্ৰই দেখিছোঁ বা আলোচনী কাকতত পঢ়িবলৈ পাইছোঁ যিমানখিনি আমি ভিডিঅ'ৰ ৰূপে পাইছোঁ গতিকে সেই আদৰ্শটো যাতে দেখুৱাই থৈ গ'ল খুব প্ৰশংসনীয় হয় আচলতে সেইটো খুব দৰকাৰ এতিয়াও কি জানা কোনোবা আগবাঢ়িলে একত্ৰিত হৈ অমুকত গৈ আমি পইচাটো দিম বা কাৰোবাক সাহাৰ্য কৰিম বুলি ক'লে এতিয়াও পাৰে সেইবোৰ কৰিব লাগে মানুহে কৰিব লাগে মানুহে ইমান ব্যস্ত হৈ পৰিছে তেতিয়াৰ দিনততো কৰি দেখুৱাই দিলে যথেষ্ট দেখুৱালে বা জুবিনৰ কৰিছে নিজৰ সামৰ্থ্য অনুযায়ী জুবিনৰ সামৰ্থ্য আছিলে কৰি দেখুৱাইছে এতিয়া অন্য শিল্পীসকলেও তেনেকৈ যদি ট্ৰাকত গৈ তুলি পিছতো বহুত কৰিছে তেনেকৈ বাদে বাজেতে এক্সাম্পল তাই কৰিছে কিন্তু সেইখিনি কৰিবলৈ একদম আগৰ চামবোৰ কি হ'ল জানা বয়স হৈছে যেতিয়া মানুহ আছে কিছুমান নাই প্ৰায়ভাগেই মানে নাই এই বৰ্তমানতো যুৱ প্ৰজন্মই এতিয়া যুৱ প্ৰজন্মই এই সিদ্ধান্তটো মানে ল'ব লাগে বিপদত পৰা সময়ত এতিয়া তেনেকৈ তেওঁলোকৰ পৰণত এতিয়া প্ৰগ্ৰেমবোৰ পাতি ফুৰে ধৰা এই বানপীড়িতসকলৰ কাৰণেও বুলি ক'লে যুৱ প্ৰজন্মই দায়িত্বটো ল'ব পাৰে ল'ব লাগেও আচলতে কোনে কাক সহায় কৰিব নহয় সেয়াই আকৌ বহিংগম্ভীৰ বিষয়ৰ পৰা আকৌ অলপ বেলেগ ফালে আহিছোঁ ছাৰে গান গাইছিল গানটো ছাৰৰ প্ৰিয় আছে কিন্তু তাৰ লগতো ছাৰ অন্য ৰুচিও আছিল খাই ভাল পাইছিল বান্ধি ভাল পাইছিল সেয়াই ৰুচি আৰু বজাৰ কৰি ভাল পাইছিল আমি ইমান কওঁ বজাৰ নকৰিবা গাটো বেয়া লাগিব এইটো বয়সত কেনে ইমান কৰি থাকিব লাগিব বজাৰলৈ ল'ৰা ছোৱালী আছে চবেই মানে কৰি থাকে নহয় সিহঁতৰ কৰি দিব মই কি কাম মইহে জানি মানে তেওঁ নিজে
আৰু এওঁৰ কথাটো হ'ল এইটো মাছৰ লগত কি পাচলি যাব বা কি কি মই খাম সেইটো পূৰা ভাবি লৈ তাৰপিছতে সেইখিনি বজাৰ পাওঁ আৰু সেইকাৰণে এতিয়া ঘৰতো পাচলি ওলাই আহে মই কৈছোঁ আছোঁ এই পাচলি ঘৰত আহে না তুমি কিয় বৈ থাকিব লাগে মই যিটো বিচাৰোঁ সেইটো নাজানে ন গতিকে তেওঁ একচুৱেলি বজাৰখন দেখিব লাগিব ফ্ৰেছ বজাৰ তাৰপিছত দেখি মানে বজাৰ ধুনীয়াকৈ কৰে ৰান্ধে টেবতে আৰু মোৰ এটা মিছ কৰোঁ কি জানা মই যেতিয়া আগতে খঙতে মই কৈছোঁ দেই মই যেতিয়া মানে খং উঠে যে বেছিটো তৰ্ক কৰিব নোৱাৰোঁ মানুহজনৰ লগত আৰু পাত্তাও নাপাওঁ তৰ্ক কৰি যিটো হেৰি ডেমাকিত থাকে আৰু খং উঠি এনেকৈ থাকি মনে মনে থাকোঁ যে তাৰপিছত আৰু মই নাখাওঁ ভাত চাত নাখাওঁ খুব ভাল ভাল বস্তু বনাই ন তাৰপিছত সেইটোৱে মোৰ মানে অভিমান তাৰপিছত নাখাওঁতে এওঁ কি কৰে আকৌ বজাৰলৈ গৈ মই ভাল পোৱা মাছ লৈ আনি কেইবাবিধো আনে আমি ইমান ধুনীয়াকৈ বনাই দিয়ে ন তাৰপিছত লাহেকৈ কয় অমুক বনাইছোঁ খোৱা মানে ৰমীয়াল আছিলে খুব ৰমীয়াল আৰু মই সেইটোৱে মিছ কৰোঁ এওঁত মানে আৰু এই যে ভাল পোৱা মাছবোৰ কথা কৈছোঁ নিজে আচলতে মাছটো খাই মই যিটো ভাল পাওঁ একদম যদি ইয়াত নাই বেলেগ বজাৰ কৰিব তাৰপিছত লৈ আনি বনাব বৰ কি ধৰণে খাই ভাল পাওঁ তেনেকৈ বনাইছোঁ দেই খোৱা এনেকৈ দি পৰি দিয়ে তাৰপিছত আৰু লাহেকৈ এই লোভটো কামুৰিব নোৱাৰোঁ যে খাই দিয়ে মাছৰ লোভটো মানে সেইটো এটা ভাল লাগে এওঁৰ লগত ভেন্দুৰিৰে মই যাম যিকোনো বজাৰ কৰি আনিব মানে সেয়াই আৰু ধুনীয়াকৈ বনায় সেই গুৰুত্বটো দিছিলে মানে তো খং উঠিছে যাক এনেকুৱা হেৰি নকৰে একদম ল'ৰা ছোৱালীকো য'ত যি লাগে ল'ৰা ছোৱালীবোৰে দেউতাকক ক'বলৈ অলপ ভয় কৰে দেউতা আমাৰ অমুক নাই তমুক নাই এইটো এই স্প্ৰত ৰাতি অমুক লাগে সেইবোৰ চব মাকক কয় আৰু মাকে অফিচৰ পৰা এজন মানুহ আহিলে কেনেকৈ ক'ব লাগিব ঘৰত কেতিয়াবা মানুহ থাকে আমাৰ ক'ৰবাত যাব নাপানে ইমান মিলাই মিলি তেতিয়াতো মোবাইলটো নাই ন হাতত এতিয়াহে মোবাইলটো আছে তাৰপিছত আৰু মিলাই ক'ব লগা হয় তেনেকৈ কিন্তু কৰি দিছিল দেউতাকৰ দায়িত্ব পূৰা ৰাতিপুৱা স্কুলত থোৱা আকৌ কেতিয়াবা অলাটো নহ'লে বেলেগৰ দায়িত্ব দিয়ে নহ'লে নিজে আলি থোৱাটো মালৰ বিহুত অফিচ আৰু ময়ো তাৰ মাজতে অফিচ কৰি মোৰ ৰেডিঅ'ত বা গিফ্ট টাইপত নাথাকোঁ থাকিলেতো যাওঁ নাথাকিলে ঘৰতে থাকোঁ একদম মানে এনেকুৱা টাইট চিটিলৈ ঘৰ চলিবলৈ মানে চলিলোঁ আৰু একেবাৰে শেষৰফালে আহিছোঁ এতিয়া অনুষ্ঠানৰ শেষৰফালে এটা প্ৰশ্ন সুধিব খুজিছোঁ আজি কিছুদিন আগতে আমি দেখা পালোঁ কটন বিশ্ববিদ্যালয়ে অৱসৰপ্ৰাপ্ত অধ্যাপক আছিলে আমাৰ কমলেশ চৌধুৰীৰ উদয়াদিত্য মহোদয় ছাৰ তেওঁৰ জীৱনৰ এটা অপূৰ্ণ আশা আছিল যে তেওঁ কবিতাসমূহ সংকলন হিচাপে প্ৰকাশ কৰে কিন্তু সেইটো তেওঁৰ জীৱিত সময়ত সম্ভৱ নহ'লে পিছত যোৱা 28 জুন তাৰিখে এখন কবিতা সংকলন প্ৰকাশ কৰা হ'লে তেওঁৰ পৰিয়াল বৰ্ণ প্ৰকাশন আৰু বিভিন্ন অনুৰাগীৰ সমজুপাত ঠিক তেনেদৰে আমাৰ উমং হাজৰিকা ছাৰৰো কিবা তেনেকুৱা অপূৰ্ণ আশা ৰৈ গ'ল নেকি বা সপোন যিটো তেওঁ পূৰণ নহ'ল তেওঁৰ মন আছিলে কিবা এটা সপোন চিম্পুল অতি পূৰ্ণ নহ'ল কিন্তু কেতিয়াবা আপোনালোকৰ আগত প্ৰকাশ পাইছে তেওঁৰ এটা ইচ্ছা লাষ্টল আছেগৈ মানে 1986 চনত গুৱাহাটী মেডিকেল কলেজৰ তাতে ভূপেন দাই মেডিকেলৰ প্ৰয়োজনে এটা গীত লিখিছিল এটা এওঁ দিছিলে এওঁ মানে লগে মানে লৰালৰিকৈ খুৰ কৰি গীতটো গাইছিল তাৰপিছত গাইছিল হয় গীতটো অনুষ্ঠানটোৰ ফাংচনটোতহে গাতে ৰেকৰ্ড নকৰিলে তাৰপিছত কোৰটো বহুত দিন পাহৰি আছে গালোঁ বুলি কয় বহুত থাকিবলৈচোন মই আকৌ আহি মোক গাটো উলিয়াই দিছে মনৰ পৰা এদিন হাইপ্লাইম লৈ কৰিলোঁ এতিয়া মানে ভূপেন দাৰ জন্মশতবাৰ্ষিকী কিছুদিন আছে যে তাৰপিছত এওঁ কৈছে যে মই এই গীতটি মই উলিয়াম খুব মানে এওঁৰ এইটো ইচ্ছা যে এই জন্মশতবাৰ্ষিকী কাৰণ ভূপেন দাৰ লিখা গীত আৰু এইটো ভূপেন দাৰ গীতাৱলীটো নাছিলে মানে ভূপেনে কিয় নেকি এনেকৈ দি দিলে তেওঁৰ গীতাৱলীখন কৰিব পাহৰিলে ভূপেন দাই এওঁক দি দিওঁতে এওঁ তাত থাকি গ'ল এওঁ লগে দি দিয়া নাই কাৰণ এওঁ ৰেকৰ্ড কৰি দিব উলিয়াব তাৰপিছত এতিয়া মই এওঁৰ আশাটো হ'ল এই গীতটো ৰেকৰ্ড কৰাৰ কথা আছে এতিয়া মই সেই ৰেকৰ্ডটো ছাৰে মই গীতটো আগবাঢ়িছোঁ আৰু তেওঁৰ গানটো তেওঁ গাইছিলে এতিয়া ডাৱৰে গাব তেওঁ পুত্ৰই গাব আৰু সুৰকাৰক এতিয়া দায়িত্ব দিয়া হৈছে যিহেতু এওঁ পুৰটো অলপমান পাহৰিছে এতিয়া নতুনকৈ পুৰটো হওক আৰু কেছেটটো মই বিচাৰি পোৱা নাই আৰু যিয়ে নহওক এওঁ এনেও বিচাৰিছিলে যে নতুন সুৰকাৰ হতুৱাই নতুনকৈ গ্ৰুপটো দি ডাৱৰ আছে মই আছোঁ দুইটা গীতে গাব পাৰি এতিয়া যিহেতু একদম আগুৱাই আছিলে আৰু এজনৰ দায়িত্বও দিছিলে দি এওঁটো নোহোৱা হৈ গ'ল গুচি গ'ল মোৰ এই কামখিনি মই এতিয়া লাগি আছোঁ যে এই জন্মশতবাৰ্ষিকীৰ পৰ
সম্পূৰ্ণ হোৱাৰ আগে আগে মই এই গীতটি এওঁৰ আশাটো পূৰণ কৰি আৰু যিহেতু এইটো ভূপেন দাৰ জন্মশতবাৰ্ষিকী ভূপেন দাৰ ৰচনাৰ গীত আৰু এওঁ গোৱা আৰু এই গীতটি মই এতিয়া ডাৱৰৰ কণ্ঠত এওঁৰ আশাটো আহি মই পূৰাব চেষ্টা কৰি আছোঁ আৰু লগতে এই শোকবাৰ্তাসমূহ যিবোৰ আহিছে ৰাইজে যিমানখিনি দিছে সকলো সংকলন তুমি যিটো ক'লা উদয়াদিত্য পৰা বিচাৰৰ যিখিনি আমাৰ আগষ্ট মাহত অহা মাহত তাতো হ'ব লাগে আৰু ডাৱৰৰ কুকুৱাই মই সেইটো এটা এওঁ খুব ইচ্ছা আছিলে কি ইচ্ছাটো মই কৰিম সেয়াই আৰু একেবাৰে কেলে আহিছে যিহেতু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মশতবাৰ্ষিকী বৰ্ষজোৰা কাৰ্যসূচী চলি আছে তাতো আপোনালোকক বিভিন্ন অনুষ্ঠানত আমি দেখি আছোঁ তাৰ ব্যস্ততা হওক বা যিকোনো আপোনালোকৰ কিছু কওঁ কানাপি বেছে আৰম্ভণিৰ পৰা এওঁ চোৱা কিমান চৰকাৰী অনুষ্ঠানবোৰত আপোনালোকৰ প্ৰত্যেকটো অনুষ্ঠানতে দেখিছোঁ প্ৰায় অনুষ্ঠানত চৰকাৰী অনুষ্ঠানবোৰত এওঁ থাকিব লগা হয় চৰকাৰৰ ফালৰ পৰাই বিচাৰে সমাধিৰ পৰা লৈ বিভিন্ন অনুষ্ঠানত আৰু ইফালে ৰাইজৰ সমাজৰ য'তেই মাতে যে এজন মানুহ য'ত যাব পাৰোঁ যাম বাৰু গাটো অলপমান ঠিক হৈ থকা নাছিলে মানে হাৰ্টৰ তথাপি মানে মই লগত থাকি এওঁ মানে মই লগতে অলপ যাবলৈ সাহস নকৰে তাৰপিছত তেনেকৈ গৈ একদম শেষ তোমাৰ কৰ্মশালা কৰিলোঁ চব জন্মশতবাৰ্ষিকীৰ লগত যায় দেই চবেই পাতিছেতো সকলোৱে কৰি আছে গতিকে তিনিচুকীয়া এওঁৰ জীৱনৰ শেষ কৰ্মশালা আৰু এই আগষ্ট ছেপ্টেম্বৰ এনেকুৱা আগষ্ট তাৰপিছত আৰু ছেপ্টেম্বৰত আকৌ ইয়াত আহিলোৱে আকৌ ভূপেন দাৰ জন্মশতবাৰ্ষিকী এইখিনি কৰি আহি এওঁ তুমি দেখিছা প্ৰধানমন্ত্ৰীৰ লগত কেতিয়া একেলগে হেৰিও ৰাখিছিলে বক্তব্যও ৰাখিছিলে যিমান পাৰে এওঁ সহযোগটো সেইখিনি হৈ গ'ল আৰু এতিয়া কি কৰে চৰকাৰে যিহেতু শেষটো তোমাৰ দিল্লীত হ'ব বুলি কৈছে এনেকৈ কৰে নাজানো খুব মনত পৰে আৰম্ভণিৰ পৰা কুমাৰ হাজৰিকা থাকিলে কৰিলে সহযোগ দিলে এতিয়া শেষৰটো কেনেকৈ হয় মই নাজানো কিন্তু আমাৰ ব্যস্ততাটো ভূপেনদাৰ গৈ য'ত যি পাৰোঁ আমি গৈ আছোঁ এতিয়ালৈকে জন্মশতবাৰ্ষিকী বুলি আমাক অ'ত সৰু সুৰা অনুষ্ঠানবোৰত ৰাইজেও কৰি আছে ন গতিকে য'ত মাতে তাত গৈ আছোঁ মই হ'লেও গৈ আছোঁ এওঁৰ ঠাইত ধৰা আমি দেখি আছোঁ সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হয় দেখি আছোঁ মানে এতিয়া দায়িত্ব বুলিও ভাবোঁ আৰু কৰিলেহে মনটো ভাল লাগে বনে আৰু তেনেকৈ আগুৱাই ভৱিষ্যতেও মই ভাবিছোঁ এনেকেই মই আগবাঢ়ি যাম আৰু ৰাইজৰ ওচৰতে ৰাইজে যদি বিচাৰে গৈ থাকি এয়ে ভাবিছোঁ ঠিক আছে বাইদেউ আপোনাৰ এইটো কথা পাতি বহুত ভাল লাগিলে আৰু একেবাৰে শেষত আপুনি কিবা ক'ব বিচাৰে নেকি আজি কথা পাতি কেনেকুৱা লাগিলে বা মোৰ বিষয়ে হওক আপোনাৰ যিকোনো যি মনত আহে এতিয়া এই সময়ত একেবাৰে কৰ্মী আচলতে তোমাক মই পালোঁ হয় তুমি এওঁৰ ঢুকোৱাৰ সময়ত এটা ধুনীয়া এওঁৰ বিষয়ে লিখিলা এটা আৰ্টিকেল লিখিলা আৰু সেইখিনি সময়ত তুমি মোৰ ফেচবুক বান্ধৱী যদিও মই ইমান মানুহ মনত নাথাকে তুমি যেতিয়া লিখিলা অন্যান্যও লিখিছে বহুত ধৰণৰ হয় চবৰে সকলোৰে পঢ়িবলৈ সময় পোৱা নাই এতিয়া হঠাৎ মানে এওঁৰ এই শোকবাৰ্তাবোৰ পঢ়ি থাকোঁতে কাগজবোৰ পেপাৰবোৰ চাওঁতে তোমাৰ লিখনিটো যেতিয়া পালোঁ সৰু ছোৱালী এজনী ইমান সুন্দৰকৈ লিখিছে ভাল লাগিল তাৰপিছত তোমাৰ মই কল কৰিছিলোঁ তাৰপিছত সেই লিখনিৰে আজি তুমি মানে কি এইখিনি মানে আজি ইয়াতে আহিলাও মানে মোৰ ভাল লাগিছে তোমাৰ আৰু উজ্জ্বল ভৱিষ্যত আছে তুমি ইমান ধুনীয়াকৈ লিখা আৰু লিখি যাবা তোমাৰ সেয়া মই তোমাক শুভেচ্ছা দিলোঁ আৰু মোৰ ভাল লাগিল কি তুমি মানে সমাজিকৰ প্ৰতি হিচাপে মইনো কেনেকৈ আছোঁ কি কৰি আছোঁ ক'ত গৈ আছোঁ এইখিনি বিষয়ে যে তুমি আজি জানি পাৰিলা মোৰ ব্যস্ততা কি কেনেদৰে আছে এইখিনি তুমি সোধাৰ বাবে ধন্যবাদ মই ভাল পালোঁ ৰাজ্যৰ মাজত